মটন খাবা না খাম মই কোন হয় দীপ হা দীপ দীপ হয় মোৰ দাদা নে দীপ 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 দাদা দীপ দাদা হয় না তোমাৰ নামটো কি আছিলে নামটো গৌৰৱ দাস গৌৰৱ দাস বাই বাই কৈ দিয়া বাই বাই হাই কৈ দিয়া হাই হাই কোৱা গুড মৰ্ণিং গুড মৰ্ণিং কোৱা হেল্ল' গাইজ হেল্ল' গাইজ গুড মৰ্ণিং গুড মৰ্ণিং হেল্ল' গুড মৰ্ণিং গাইজ আজি এফালে ওলাই আহিলোঁ মানে মই ডিলাৰলৈ আহিলোঁ মানে কি মোৰ বাইকখন লোৱাৰ পৰা দুটামান বস্তু লগোৱা হোৱা নাই মানে কি ক'ম এই ডিলাৰত আপোনাৰ কৈ ভাগৰি গৈছোঁ এটা বস্তু আপোনাৰ এই যিটো আপোনাৰ পিছফালে বহিলে আপোনাৰ ইয়াত ধৰা যিটো গাৰ্ড ব্ৰেক হেণ্ড গাৰ্ডটো সেইটো গাৰ্ডটো নাই গাৰ্ডটো লগাই আনিম বুলি ভাবিছোঁ নেক্সট আপোনাৰ এই চকাটো বাইকখন অকণমান চলালে চকাৰ এই যিটো আপোনাৰ এই বোকা চোকা মৰা কভাৰ চেপ কভাৰটো সেইটো লগাম বুলি ভাবিছোঁ যদি ইঞ্জিন গাৰ্ডটো যদি পাই যাওঁ ন ইঞ্জিন গাৰ্ডটো লগাই আনিম ব'লক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ কেনেকুৱা পায় মানে বাইকখন কেনেকৈ কি কৰে চাওঁ আপোনালোকক অকণমান দেখাম কি লগাব পাৰোঁ কি লগাব নোৱাৰোঁ যিকেইটা পাৰোঁ আজি লগাম আপোনালোকে চাওক ভিডিঅ'টো চাই এনজয় কৰক আমি গৈ আছোঁ আৰু এটা বস্তু দেখাবলৈ থাকি গ'ল মই বাইকখন লোৱাৰ পৰা আপোনাৰ এই স্কুটো যে নাম্বাৰ প্লেটটো দেখিছে এই নাম্বাৰ প্লেটটো এইটো নাম্বাৰ প্লেটটো নাচি থাকে এতিয়ালৈকে আপোনাৰ 3বাৰমান স্কুটো মই টান কৰিলোঁ এইটো টান কৰিব নোৱাৰে নেকি তেওঁলোকে স্কুটো মই বাইকখন চলাত এনেকৈ থাকে ভূমিকম্প হৈ থকাৰ নিচিনা থাকে আজি তেওঁলোকক ক'ম কি কৰি দিয়ে চাম তাৰপিছতে গম পোৱা যাব ভাল কৰিব নে নিদিয়ে এই স্কুটো কিমান টানিব তেওঁলোকে জানো ভালেই কৰি দিয়ে নে বেয়া কৰি দিয়ে তেওঁলোকে জানে আৰু ঠিক আছে দিয়ক ফাইনেলি বাইকখনৰ বস্তুকেইটা লগাই আনিলোঁ নাম্বাৰ প্লেটটো পূৰা মজা কৰি আনিলোঁ এইবাৰ নিহিলে আৰু পূৰা মজা হৈ গ'ল এনে দুবাৰ এইটো স্কুল লগালোঁ দুবাৰ ঢিলা হৈ আছে আজি কেলা মজা কৰি আনিছোঁ জুই কৰি আনিছোঁ জুই হা বাইকখন এতিয়া চাওক কি লগালোঁ মই দেখাই দিছোঁ চাওক বাইকখন ছিট কভাৰটো লগাবলৈ আছিলে ছিট কভাৰটো লগালোঁ হ'লেও পচন্দ ছিট কভাৰ নাপালোঁ যিটো ভাল ছিট কভাৰটো আছিলে সেইটো ছিট কভাৰ অহা নাই বুলি ক'লে এই গাৰ্ডটো লগালোঁ গাৰ্ডটো অহা নাছিলে আহিলে নাম্বাৰ প্লেটৰ এইটো নাম্বাৰ প্লেট স্কুটি লগালোঁ চাওক এতিয়া বাইকখন আল্টিমেট হৈ গ'ল ধুনীয়াকৈ ধুই মেলি আনিছোঁ বাইকখন আজি ঘৰটো মই নুধুৱেই তেনেকৈয়ে থাকে বাইকখন মজাকৈ ধুই আনিছোঁ অলপ পাছতে আৰু এইখন পূৰা ঘুগলা হৈ যাব ঘুগলা মানে চশমাটো মই কিমান পিন্ধিম সেইকাৰণে অকণমান বাইকখনতে পিন্ধাই দিছোঁ পিন্ধক বুলি বাইকে পিন্ধক চ' দেখালোঁ আজি ভিডিঅ'টো ইমানেই এই ইহঁতক ছাৰ্ভিচিং কৰিবলৈ দিলে এনেকুৱাই হয় সদায় চাই মোক ছাৰ্ভিচিং কৰিবলৈ দিওঁতে এয়া চাচোন দাগ আজিলৈকে যোৱাই নাই আজি ধুবলৈ দিলোঁ বাইকখন এই দাগটো নিনিয়ালে কি কৰে নহয় বাইকখন ধুবলৈ দিলোঁ ছাৰ্ভিচিঙত ধুব দিছিলোঁ আৰু ৱাছ কৰিব দিছিলোঁ এনেকুৱা কৰিলোঁ উপায় নাই আৰু কি কৰিব আপোনালোকৰ এইকেইটা লগোৱাৰ পিছত এইকেইটা টোটেলি বিল কিমান হ'ল জানো দেই নাজানো মই ক'ত কেনেকৈ কিমান লৈছে মাত্ৰ 1830 টকা হ'ল বুলি কৈছে মাত্ৰ গাৰ্ডটো লগাইছোঁ এইটো স্পেয়াৰ এটা আনিলোঁ চেইন স্পেয়াৰ এটা আনিলোঁ এইটোত কিমান লৈছে এইটোত 160 টকা লৈছে 160 টকা এণ্ড এই ছিট কভাৰটো লগাইছোঁ ছিট কভাৰটোত 450 টকা লৈছে আৰু
তেওঁলোকে লগাই দিয়া বাবদ 200 কেই টকা লৈছে নেকি। মোৰ টোটেল 1830 টকা হ'ল। মই 1830 টকা দিছোঁ। ইয়াত কিমান আছে মই নাজানো, চোৱাও নাই, মাত্ৰ মই বিলটো পে'হে কৰি দিছোঁ। ইয়াত আছে 1383 টকা, মই দেখাই দিছোঁ বিলটো। ইয়াত আছে 450 টকা, এইফালে আছে 98 টকা। ক'ত কেনেকৈ যে মই এইবিলাক একদম নাজানো, মাত্ৰ দিয়া মানুহ দিছোঁ। এইটো প্ৰথম ৰিচিপ্টটো ইমানে। এই বেগখন বৰ্তমান ঘৰ আহি পাই গ'লোহি। এইটো লৈ আহিলোঁ আজি, নহ'লে চেনটো বালি চালি সোমাই মেলি বোকা চোকা ধেৰটো ৰাস্তাটো আমাৰ গাঁৱলীয়া লোৱা চেন ৰব ফৰ ৰেগুলাৰ ৰিং মটৰচাইকেল ড্ৰাইভ চেঞ্জ। ভালেই হ'ব চাগে, ডিলাৰৰ পৰা আনিছোঁ যেতিয়া। ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে হ'লে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু কিবা এটা কৈ দিয়া, শ্বেয়াৰ কৰিব লগতে। অঁ শ্বেয়াৰ কৰিব। বাই বাই দিয়া।